যাওঁ কি মা গ'লগৈ যা বগৰী আচাৰ খাম বুলি বগৰী কেইটামান পাৰি মানে এয়া বুজি লৈছোঁ আৰু আচাৰ থ'ব লাগিব বগৰী আচাৰ খাই কেনেকৈ ভাল পায় আমাৰ ঘৰত সকলোৱে বগৰী আচাৰ খাই খুব ভাল পাওঁ তুমি ভাল পোৱা নাই মজা হৈছে খাবলৈ কিমান ৰঙা ৰঙা মিঠা জ্বলা আচাৰ থ'ম আৰু আপোনালোকে চাব মই এয়া নিমখ দি ভৰাই ৰাখিছোঁ যেতিয়া বগৰী নাইকিয়া হ'ব গৰমকালি জুন জুলাই মাহত ইয়াৰ পৰা উলিয়াই খাম আৰু টেঙা টেঙা লাগিব তেতিয়া খাবলৈ মন যাব নহয় তেতিয়া উলিয়াই খাম সেইকাৰণে মই ইয়াত অকল নিমখ দি ভৰাই ৰাখিছোঁ এয়া মোৰ তেলৰ পৰা ধোঁৱা ওলাল তেল গৰম হ'ল আৰু মই বগৰীখিনি তাৰ পৰা তুলি আনি ডাইৰেক্ট তেলতে দি দিছোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ মই কাটি লোৱা গুড় এতিয়া তেল ওপৰ কৰি থাকিম যাতে গুড়খিনি গলি যায় আৰু ইয়াতে মই এতিয়া হালধি এচামুচ দিম নিমখ সোৱাদ অনুযায়ী আৰু এনে মছলা 4 চামুচ দিম 4 চামুচ দিলোঁ আৰু এতিয়া গুড়খিনি গলিবৰ কাৰণে মই ইয়াত অলপ গৰম পানী দি দিম গুড় গলিব মছলা সোমাই ধৰিব গুড় গলিবলৈ লৈছে উতলি এই বগৰী সিজিছে আৰু কিমানখিনি সিজাব লাগিব আপোনালোকে চাই থাকিলে গম পাব চাই থাকক ভিডিঅ'টো আগলৈ লাল মিৰ্চ দিছোঁ কাৰণে মই জ্বলাও হ'ব আৰু গুড় দিছোঁ কাৰণে মিঠা হ'ব জ্বলা মিঠা আচাৰ বগৰী আচাৰ এতিয়া মই পাই হৈছে আৰু বগৰী আচাৰ মনটো পাই আৰু আছে কাৰণে এয়া মোৰ বগৰী আচাৰ হৈ গ'ল গেছটো বন্ধ কৰি দিলোঁ এতিয়া ঠাণ্ডা হ'ব আৰু বৈয়ামত ভৰাই থ'ম ইয়াত মই একো নিদিওঁ মই খাওঁতেই শেষ হৈ যাব আপোনালোকে এনেকৈ থৈ নে নথয় জনাবচোন আৰু যদিও নাই থৈ পিনে খাই চাবচোন যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ মোৰ থালিত আছে আজি এখন ৰুটি পালক পনীৰ ফ্ৰেঞ্চবিন চব্জি পিঁয়াজ আলু ফ্ৰাই আৰু এই বগৰী আচাৰ এই যে বনাইছিলোঁ বগৰী আচাৰ বেছি নোলালে বাৰু দেখি ভাল লাগিছেনে খাব মন গৈছেনে আপোনালোকৰ